আশা কৰোঁ সকলো ভালে আছে। নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ক'ত যাওঁ কি কৰোঁ আপোনালোকে সম্পূৰ্ণকৈ চাই যাব। আৰু এতিয়া গৈ আছোঁ মন্দিৰলৈ। ক'ৰ মন্দিৰ, কি কৰোঁ, কিমান মানুহ হৈ আপোনালোকক সকলো দেখা যাম। আপোনালোকে প্লিজ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এয়া আমি গৈ আছোঁ 8জনী ছোৱালী গৈ পোৱা নাই, যাই আছোঁ আৰু। এয়া আহি প্ৰথম গেটখন পাই গ'লোঁ কিবাকে, আৰু এখন গেট আছে। সম্পূৰ্ণ মন্দিৰটো পোৱা নাই, যাই আছোঁ আৰু। এয়া আহি মন্দিৰ পাই গ'লোঁ। এতিয়া মন্দিৰৰ ভিতৰত যাম, আপোনালোকে চাই যাব। গাড়ীৰ পৰা নিমিলোঁ। এয়া ছাতি দোকান, বহুত দোকান দিয়ে ইয়াতে ছাতিৰে। এয়া আমি ঘৰৰ পৰা ছাতি অনা নাছিলোঁ, ইয়াতে কিনি ল'লোঁ ছাতি, ধূপ। এতিয়া ভিতৰৰ মন্দিৰলৈ যাওঁ। ইয়াতে ছাতি লগাম আমি সকলোৱে। ইয়াতে মানুহবোৰো ছাতি লগাই আছে। কিমান ছাতি চাওকচোন বাৰু আজি। এয়া ছাতি লগোৱা হৈ গ'ল। এতিয়া আপোনালোকক মই মন্দিৰটো সম্পূৰ্ণকৈ দেখাম, আৰু ইয়াতে মীনা বজাৰ আহিছে, সকলো দেখোন চাই যাব। এয়া হৈছে সম্পূৰ্ণ মন্দিৰটো চাওক। আহ্বান জনাইছোঁ আমাৰ এই বাৰাগৰি বানৰ যি ভূমি ক্ৰয় কাৰ্যসূচী, সেই ভূমিৰ স্বত্বাধিকাৰী মাননীয় গোপেশ্বৰ দাসক আজিৰ এই উপভোক্তা। ইয়াতে মেলা হৈছে, মেলা আপোনালোকে চাই যাব, মই দেখাই যাম আপোনালোকক। এয়া আছে সোণা, চেম্পপুৰী, এয়া আছে বগৰী, মেলা এয়া কাপোৰ ওলাইছে বহুত ধুনীয়া। ইয়াতে ধুনীয়া বস্তু ওলাইছে, ধুনীয়া দামো, সকলো ভাল লাগিছে। বহুত দাম দিয়ে ইয়াতে বহুত ঘূৰিলোঁ, বহুত ফুৰিলোঁ, বহুত একেবাৰে ভৰি বিষাই গৈছে। এতিয়া কিবা এটা খাই লওঁ, ভোক লাগিছে। এতিয়া দোকানলৈ সোমাই আহিলোঁ, এতিয়া কিবা এটা খাম ইয়াতে। বলক তাড়াতাড়ি। চাওকচোন কিমান টিকলু প্লেটত আমাক চাওমিন দিছে। ইয়াতে চাওকচোন চকলেট চাহ পোৱা যায় বোলে, আৰু পিঠা আৰু চাহ। খাই লওঁ, বলক তাড়াতাড়ি। একেবাৰে ধুনীয়া পিঠা বনাই আছে দাদাসকলে। খাই লওঁ গৰম চাহ, চকলেট চাহ। ইয়াতে বগৰী ওলাইছে, তামান বগৰী কিনি লওঁ ঘৰত। আৰু এটা মন্দিৰ, এইটো মন্দিৰো বহুত ধুনীয়া, বহুত ভাল লাগিছে ইয়াতে আহি। কোনে আহি পাইছে কমেণ্ট বক্সত ক'বচোন। আৰু এতিয়া ঘৰলৈ যাম, আৰু মন্দিৰ চালোঁ, জেগাবোৰ বহুত ধুনীয়া, বহুত ভাল লাগে। পুৰা বগৰী ল'লোঁ, আৰু এখন গামোচা লৈছোঁ। গামোচাখন আপোনালোকক মই যদি পাৰোঁ পিছত কেতিয়াবা দেখাম, নহ'লে যদি পাৰোঁ আজি ভিডিঅ'তে দেখাম। এতিয়া যাওঁ আৰু ঘৰলৈ। বহুত টাইম থাকিলোঁ, বহুত ভাল লাগিছে। যাব মন নাই, সেইবুলি যাব লাগিব। একেবাৰে গাড়ী ড্ৰাইভাৰ ৰখি নাথাকে ন। বহুত মানুহ হৈছে, এতিয়া ঘৰলৈ যাওঁ। এইখিনিতে ভিডিঅ'টো সামৰি মাৰিম। প্লিজ ভিডিঅ'টো ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।
এয়া গাড়ী যাম, গাড়ী ওলাবই পৰা নাই, মানুহবোৰে বহুত মানুহ হৈছে আৰু এতিয়াই মানুহবোৰ আহিব, তাৰমানে 12টা বজা হ'লে মানুহবোৰ আহে, আমি এতিয়া ঘৰলৈ যাওঁ আৰু।